হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। স্পিৰিচুৱেল নলবাৰী শীৰ্ষক চিৰিজটিৰ আজি ৪ৰ্থটি খণ্ডলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি উপস্থিত হৈছোঁহি বাবাৰ থানত। নলবাৰী জিলাৰ আমনি গাঁৱত অৱস্থিত এই বাবাৰ থানখন। আহকচোন আমি থানখন ভালকৈ ভিডিঅ'ৰ মাধ্যমেৰে চাওঁ আৰু মই জানিবলৈ চেষ্টা কৰোঁ কি ধৰণে থানখন ইয়াতে প্ৰথমতে হৈছিল। আহকচোন থানখনৰ বিষয়ে কিছু কথা জানিম। আমনি ৰাজহুৱা শংকৰাশ্ৰম অৰ্থাৎ বাবাৰ থান নলবাৰী জিলাৰ পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ অধীনত থকা আমনি গাঁৱৰ বুঢ়াদিয়া নদীৰ পাৰত এই বিশেষ থানখন অৱস্থিত। বাবাৰ থানৰ এটা শতিকাজোৰা অলৌকিক আৰু ৰোমাঞ্চকৰে ভৰা ইতিহাস আছে। থানখনৰ মুখ্য উপজীব্য হৈছে শ শ বছৰ পুৰণি এই বৃহৎ বটবৃক্ষজোপা। দেৱাৰীদেৱ মহাদেৱৰ উপাসনাস্থলী এই বাবাৰ থানৰ প্ৰাকৃতিক আৰু বিনন্দীয়া পৰিৱেশ দেখি সঁচাকৈ আপ্লুত হৈ পৰিছিলোঁ। থানখনৰ বিষয়ে আৰু গভীৰলৈ জানিবলৈ মই লগ পাইছিলোঁ এই অঞ্চলৰে এগৰাকী আধ্যাত্মিক ব্যক্তি তথা বাবাৰ থানৰ লগত যোৱা 50 বছৰ ধৰি জড়িত হৈ থকা মাননীয় শ্ৰীযুত পৱন ডেকা ডাঙৰীয়াক। ডেকা ডাঙৰীয়াৰ পৰা জানিবলৈ পাইছিলোঁ যে অতীতত এই ঠাইখিনি এখন অটব্য হাবি আৰু জংঘলেৰে ভৰা ঠাই আছিল। সেই সময়ত বনৰীয়া জীৱ জন্তুৰ ভয়ত কোনো ব্যক্তি এই স্থানলৈকে অহা যোৱা কৰা নাছিল। আৰু কোনো অহা যোৱা নকৰা এই ঠাইডোখৰ এসময়ত মৰিশালীলৈ পৰিৱৰ্তন হৈছিল। আজিৰ পৰা প্ৰায় 120 বছৰ আগত এগৰাকী অজান ঠাইৰ পৰা অহা নাগা সন্যাসীয়ে বা নাগা বাবাই এই ঠাইডোখৰ পৰিভ্ৰমণ কৰিছিল আৰু তেওঁৱেই প্ৰথম এই অলৌকিক বটবৃক্ষজোপা প্ৰত্যক্ষ কৰিছিল। সেই সময়ত ঘন অৰণ্যৰ মাজত থকা এই গছজোপাত ঐশ্বৰিক শক্তি থকাৰ আভাস পাই সেই নাগা বাবাই প্ৰথম টকৌপাত আৰু বাঁহেৰে নিৰ্মিত এটি কুটীৰ সাজি এই থানখনৰ স্থাপন কৰিছিল। আৰু পিছলৈ এই থানখনৰ নাম সেই বাবাজনৰ নামেৰে বাবাৰ থান বুলি জনাজাত হৈছিল। ডেকা ডাঙৰীয়াই কোৱা মতে মহাকালৰ মহাশক্তিয়ে এই থানখনত বাস কৰে আৰু সৎ মনেৰে
পূজা অৰ্চনা কৰিলে সেই মহাশক্তিয়ে বিভিন্নজনক বহু বিপদৰ পৰা উদ্ধাৰ কৰে। প্ৰতি বছৰে ফাগুন মাহৰ শুক্লা নৱমী তিথিৰ পৰা 5দিনীয়া কাৰ্যসূচীৰে বাবাৰ থানত সভা মহোৎসৱৰ আয়োজন কৰা হয় আৰু এই সময়ছোৱাত বাবাৰ থানৰ বাকৰি লোকে লোকাৰণ্য হৈ পৰে। ইয়াৰ উপৰিও বিভিন্নজনে বিভিন্ন সময়ত এই প্ৰাকৃতিক পৰিৱেশৰ মাজত বনভোজৰ আনন্দ ল'বলৈ অহা পৰিলক্ষিত হয়। বাবাৰ থানত সভা মহোৎসৱৰ উপৰিও পালনাম, ভাগৱত চক্ৰ, বলবম ইত্যাদি উৎসৱৰ আয়োজন কৰা হয় আৰু এই উৎসৱসমূহৰ সময়ছোৱাত অগণন ভক্তপ্ৰাণ ৰাইজৰ এই বাবাৰ থানলৈ সমাগম ঘটে। বৰ্তমান বাবাৰ থানখন অসম চৰকাৰৰ অসম দৰ্শন শীৰ্ষক আঁচনিখনৰ অন্তৰ্ভুক্ত হৈছে। চৰকাৰ তথা ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতাৰে এই থানখন আজি এই ৰূপত ৰূপান্তৰিত হৈছে। আহকচোন আমি বাকী থকা নান্দনিক দৃশ্যকেইটি ভিডিঅ'ৰ মাধ্যমত উপভোগ কৰোঁ। মই শ্ৰীযুত পৱন ডেকা ডাঙৰীয়াদেৱক
তেখেতৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আৰু থানখনৰ বিষয়ে আমাক সবিশেষ জনোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ এই খণ্ডটি চাই কেনে পালে মোক কমেণ্টত নিশ্চয় জনাব আৰু আমাৰ স্পিৰিচুৱেল নলবাৰী শীৰ্ষক এই চিৰিজটি চাই থাকিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। দেৱাধিদেৱ মহাদেৱে আপোনালোকক কুশলে ৰাখক এই কামনাৰে আজিলৈ এৰিলোঁ। ধন্যবাদ।